সুপ্ৰভাত আজিৰ দিনটো ৰাখিফলে মই প্ৰণামী পুনৰ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি ইংৰাজী 23 নৱেম্বৰ আৰু অসমীয়াৰ 6 আগষ্ট বৃহস্পতিবাৰ আজি শুক্লা একাদশী আজি দীক্ষা আৰোগ্য স্নান আদিৰ দৰে শুভ কৰ্ম কৰিব পাৰে দিনৰ 12:55 পৰা 2:11 আজি অমৃত যোগ আছে অৰ্থাৎ এই সময়ত কাম কৰিলে শুভ হ'ব দিনৰ 1:53 পৰা 3:13 কোনো শুভ কৰ্মত হাত নিদিব কিয়নো এই সময়ত কালবেলা যোগ আছে আজি কাৰোবাৰ আইতৰিটো হলে 12 দিনীয়া দুৰ্ভোগা যোগ ধৰা হ'ব আৰু আজি কাৰোবাৰ যদি মৃত্যু হয় তেন্তে কোনো ধৰণৰ দুখ নাপাব এতিয়া চাও হওক আজিৰ দিনটোৰ ৰাশিফলসমূহ মেঘ ৰাশিৰ জাতক জাতিকাসকলে কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক ধন লাভৰ যোগ আছে আপোনাৰ নতুন প্ৰয়োজনসমূহক লৈ আপোনাৰ মা দেউতাক বিশ্বাসত লৈ এয়াই সঠিক সময় ৰোমাঞ্চৰ বাবে আজি এক ভাল দিন বৰিষ্ঠ ব্যৱসায়ৰ বাবে আজি এক ভাল দিন আৰু যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে গতিকে সাৱধানে থাকক বৃষ ৰাশিৰ জাতক জাতিকাসকলে আপুনি যেতিয়া পৰিস্থিতিক নিজৰ নিয়ন্ত্ৰণত আনিব তেতিয়া আপোনাৰ হতাশাসমূহ একেবাৰে নোহোৱা হৈ পৰিব অপ্ৰত্যাশিতভাৱে আগমন হোৱা অতিথিৰ ভাগ্যৰ ফলত আপোনাৰ আৰ্থিক লাভ হ'ব আপোনাৰ বন্ধুৰ জৰিয়তে আপুনি কিছুমান বিশেষ লোকৰ লগত পৰিচয় হ'ব পাৰে যি আগলৈ গৈ আপোনাৰ বাবে লাভদায়ক বুলি প্ৰমাণিত হ'ব আপুনি ধৈৰ্য আৰু কষ্টৰ জৰিয়তে নিজৰ সপোন তথা উদ্দেশ্যত উপনীত হ'ব পাৰিব মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজক শান্ত কৰি ৰাখক কাৰণ আজি আপুনি এনেকুৱা বহুত বাধাৰ সন্মুখীন হ'ব পাৰে যাৰ বাবে আপুনি বহুত বিপদতো পৰিব পাৰে বিশেষকৈ আপোনাৰ খঙক নিয়ন্ত্ৰণ কৰক আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে আপুনি পৰিস্থিতিক চালি জাৰি নোচোৱাকৈ একো পদক্ষেপ নলয় যাতে কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ কোনোবা বন্ধুৰ লগত আপোনাৰ অলপ বুজাবুজিত মনোমালিন্য হৈ অলপ সম্বন্ধ বেয়া হৈ যাব পাৰে গতিকে যিকোনো নিৰ্ণয় লোৱাৰ আগতে সন্তুলিতভাৱে দুই পক্ষক পৰীক্ষা কৰক আপোনাৰ আত্মীয় যাৰ স্বাস্থ্য বহুত দিনৰ পৰা বেয়া হৈ আছে তেখেতক আজি আপুনি দেখা কৰিবলৈ যাব পাৰে আপোনাৰ প্ৰিয়জনে আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে আৰু যিসকল লোক বিদেশ ব্যৱসায়ৰ লগত জড়িত তেওঁলোকৰ আজি যথেষ্ট লাভৰ সম্ভাৱনা আছে ইয়াৰ লগতে চাকৰিৰ লগত জড়িত এই ৰাশিৰ জাতক জাতিকাসকলেও নিজৰ প্ৰতিভাৰ ব্যৱহাৰ কৰ্মক্ষেত্ৰত পুৰাদমে কৰিব পাৰিব সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমান শাৰীৰিক পৰিৱৰ্তনে আজি আপোনাক নিশ্চিতভাৱে আকৰ্ষণীয় কৰি তুলিব দিনৰ দ্বিতীয় প্ৰহৰত আপোনাৰ আৰ্থিক লাভ হ'ব পাৰে সম্বন্ধীসকলৰ লগত লগ কৰি আশা কৰাতকৈ বেছি ভাল অনুভৱ কৰিব আজি আপুনি বেলেগ দিনৰ তুলনাত আপোনাৰ লক্ষ্য কিছু উচ্চ স্তৰত ৰাখিব পাৰিব যদি পৰিণাম আপোনাৰ আশা কৰা ধৰণে নাহে তেন্তে হতাশ নহ'ব কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ইচ্ছা শক্তি কম হোৱাৰ বাবে ভাৱনাত্মক আৰু মানসিক সমস্যাত ফাঁচিব পাৰে অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটো নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক সময় আৰু পইচা মনোৰঞ্জনত খৰচ নকৰিব ঘৰত হোৱা কিছু পৰিৱৰ্তনে আপোনাক ভাবুক বনাব পাৰে এই ৰাশিৰ ব্যৱসায়ীসকলে আজি কোনোবা ঘনিষ্ঠই দিয়া ভুল উপদেশৰ বাবে চিন্তিত থাকিব আৰু চাকৰি কৰাবোৰো আজি সাৱধানে চলাব তুলা ৰাশিৰ জাতক জাতিকাসকলে অকল এটা দিনক চালি জাৰি চাই জীয়াই থকাৰ বাসনাটো নিয়ন্ত্ৰণ কৰক আৰু প্ৰয়োজনতকৈ অধিক পইচা মনোৰঞ্জনত খৰচ নকৰিব আপোনাৰ পৰিয়ালৰ ভালৰ আৰু উন্নতিৰ বাবে আপুনি কষ্ট কৰিব লাগিব গতিকে আপোনাৰ কামৰ প্ৰতি ইচ্ছা আৰু দূৰদৃষ্টি হোৱাটো খুবেই জৰুৰী লগতে লোভ আৰু অনীহা পৰিহাৰ কৰক মন বেয়া নকৰিব কেতিয়াবা বিফলতাৰ সোৱাদ পোৱাটো একো বেয়া কথা নহয় অত্যধিক খৰচে বৈবাহিক জীৱনত মনোমালিন্যৰ সৃষ্টি কৰিব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ মন বেয়া হোৱাৰ বাবে নিজৰ পাৰিবাৰিক জীৱনত কন্দলৰ সৃষ্টি নকৰিব গতিকে ইয়াৰ পৰা বাচিবলৈ চেষ্টা কৰক নহলে হয়তো পিছত পৰিতাপ কৰিবলগীয়া হ'ব পাৰে আৰু যিকোনো ডাঙৰ যোজনা আৰু বিচাৰ আপোনাৰ মন আকৰ্ষিত কৰিব পাৰে গতিকে যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ আগতে সেই ব্যক্তিৰ বিষয়ে ভালকৈ সোধ-পোছ কৰি লোৱাটো ভাল হ'ব বৰিষ্ঠজনৰ স্বাস্থ্যৰ চিন্তাৰ কাৰক হৈ উঠিব পাৰে লগতে যাত্ৰা আৰু ভ্ৰমণে আপোনাক আনন্দ প্ৰদান কৰিব আৰু বহুত শিক্ষণীয় হ'ব ধনু ৰাশিৰ জাতক জাতিকাসকলৰ স্বাস্থ্য ফালেদি চাবলৈ গ'লে আজিৰ দিনটো বহুত ভাল হ'ব আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব দীঘলীয়া সময়ৰ বাবে নিৱেশ কৰিলেহে আপোনাৰ প্ৰকৃত অৰ্থত লাভ হ'ব আপোনাৰ সাহসিকতাই আপোনাক প্ৰেমত কৃতকাৰ্য হোৱাত সহায় কৰিব কাম কাজৰ বিষয়সমূহ সমাধান কৰিবলৈ নিজৰ বুদ্ধিমত্তা আৰু সাহসিকতাৰ ব্যৱহাৰ কৰক মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ আপোনাৰ ঊৰ্জা স্তৰ আজি অধিক থাকিব আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে
আজিৰ দিনটো আনন্দৰে ভৰা হ'ব কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুতো প্ৰয়াস কৰিব। যি ব্যক্তি কলা আৰু ৰংগমঞ্চৰ লগত জড়িত তেওঁলোকে নিজৰ কৌশল দেখুৱাবলৈ বহুত সুযোগ প্ৰাপ্ত হ'ব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ পৰা পইচা ঋণ ল'ব পৰা অৱস্থা আহিব পাৰে। আজি অকল অচিনাকি ব্যক্তিয়ে নহয় আনকি নিজৰ বন্ধু বান্ধৱৰ পৰাও সাৱধানতা আপোনাৰ প্ৰয়োজন আছে। আপোনাৰ প্ৰেমত আপুনি সমৰ্থন নাপাবও পাৰে, গতিকে খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিত্যাগ কৰিবলগীয়া নহয়। মীন ৰাশিৰ জাতক জাতিকাসকলে আপুনি আজি আপোনাৰ ধন ধৰ্মীয় কামত লগাব পাৰে, যাৰ ফলত আপোনাৰ মনত শান্তি অৰ্জন কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। ভৱিষ্যতৰ যোজনাৰ ওপৰত পৰিকল্পনা কৰাৰ প্ৰয়োজন আছে। যিকোনো ব্যৱসায় কৰাৰ আগতে এবাৰ নিজৰ অন্তৰাত্মাক সুধি চাব আৰু সেই মতেহে আগবাঢ়িব। গতিকে দিনটো ৰাখিব আজিলৈ ইমানেই। কাইলৈ মই পুনৰ দেখিম আমাৰ এই শিতান, য'ত মই আপোনালোকক জনাম যে আপোনালোকৰ দিনটো কেনেদৰে যাব। সকলোৰে আজিৰ দিনটো শুভ হওক। ধন্যবাদ।